ভাতৃয়ে হত্যা কৰিলে 2 কণমানি ভাতৃ টংলাত 2 কিশোৰৰ হত্যাৰ ৰহস্য ফাদিল হৈছে হত্যাকাণ্ডত জড়িত 2 কিশোৰৰ খুদ হত্যা ভাতৃ পাৰিবাৰিক কাৰণতে 2 কিশোৰক হত্যাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইতিমধ্যে উদালগুৰি আৰক্ষীৰ জালত পৰিছে অভিযুক্ত নীৰজ শৰ্মাৰ আমি এখন ফটো দেখুৱাইছো এগৰাকী হৈছে নীৰজ শৰ্মা যাৰ বয়স 18-19 বুলি জানিব পৰা গৈছে নীৰজে ব্যৱহাৰ কৰা অস্ত্ৰ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু যুৱকজনে ব্যৱহাৰ কৰা বাইকো আনকি আৰক্ষীয়ে জব্দ কৰিছে মোবাইল ফোনৰ পৰা বহু তথ্য নীৰজে ইতিমধ্যে ডিলিটো কৰিছে মৃত কিশোৰ দুটিৰ পিতৃৰ আছে দুগৰাকী পত্নী এগৰাকী পাঞ্জাবত থাকে এগৰাকী টংলাত থাকে যোৱা এটা বছৰ ধৰি নীৰজ যেহেতু টংলাত আছিলে কোনো তেওঁ মহাবিদ্যালয়ত তেওঁক নাম ভৰ্তি কৰি দিয়া হৈছিলে তাৰ মাজতে এমাহৰ পূৰ্বে তেওঁ পাঞ্জাবলৈ গৈছিলে তাৰ পাছত ঘূৰি অহাৰ পিছত হয়তো নীৰজে পৰিকল্পনা কৰি আহিছিল আৰু নাইবা নীৰজক পৰিকল্পনা কৰাই পঠিয়াইছিল ইতিমধ্যে ডিজিপি জিপি সিঙে একযোগে সদৰি কৰিছে এই তথ্য বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন আপুনি তাতে আছে পৰিয়ালৰ লোকৰ সৈতে আছে অতিকৈ একযোগে সদৰি কৰিছে এই তথ্য বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন আপুনি তাতে আছে পৰিয়ালৰ লোকৰ সৈতে আছে অতিকৈ চাঞ্চল্যকৰ কথা আৰু পৰিয়ালৰে কথা পৰিয়াল কেন্দ্ৰিক সংঘাত হ'ল যাৰ পৰিণতিত 2 কিশোৰে মৃত্যু খাবতিবলগীয়া হ'ল আপোনাৰ হাতত থকা আপডেটখিনি জানি চাওক এই মুহূৰ্তত নীৰজ শৰ্মাক আৰক্ষীয়ে জেৰা চলাই আছে আৰু নীৰজ শৰ্মাৰ গোটেই বিষয়টো আৰক্ষীয়ে এই ধৰণেও চাইছে যে স্কুললৈ আহি থকা অৱস্থাত 2 ছাত্ৰ তথা 2 শিক্ষক কিদৰে আচলতে নীৰজ শৰ্মাই লৈ যাবলৈ পালে আৰু লৈ গৈ আচলতে কিদৰে এই ঘটনা সংঘটিত কৰিবলৈ পালে কাৰণ আৰক্ষীয়ে যিখিনি প্ৰাথমিক তদন্ত সেই তদন্তৰ ইতিমধ্যে স্পষ্ট হৈছে যে নীৰজ শৰ্মাই এই মূল ঘটনাৰ আঁৰৰ ব্যক্তিজন হৈছে নীৰজ শৰ্মা কিন্তু সন্দেহ কৰা হৈছে যে নীৰজ শৰ্মাই নহয় ইয়াৰ লগত আন কোনো ব্যক্তি থাকিব পাৰে আৰু যাৰ সহযোগৰ ফলস্বৰূপে এই ঘটনাকাণ্ড সংঘটিত কৰাৰ সন্দেহ লাভ কৰিছে আৰু এই গতিকে দেখিব পোৱা গৈছে প্ৰায় 1.5 ঘণ্টা সময় ধৰি টংলা আৰক্ষী থানাত এই মুহূৰ্তত জেৰা চলাই থকা হৈছে উৎকোচ চলাই থকা হৈছে সন্দেহ কৰা হৈছে যদি আচলতে বাইকত যদি সেই সময়ছোৱাত যিখন স্কুললৈকে আহি আছিলে সেই স্কুলৰ সন্মুখৰ পৰাই যদি বাইকত লৈ অহা হৈছিল আৰু তাৰ পিছতে আচলতে ঘটনা সংঘটিত কৰিছিল নে সেই যিখিনি সময় লাভ কৰিছিলে সেই সময়খিনি আন কোনো স্থানলৈকে লৈ যোৱা হৈছিল তাৰ পিছত আন কোনো তৃতীয় ব্যক্তিৰ জৰিয়তে এই ঘটনা সংঘটিত কৰিছিল এইসমূহ আচলতে বয়স যিহেতু নীৰজ শৰ্মাৰ 18-19 বুলি কোৱা হৈছে তেনেহ'লে শিশু গৃহলৈ স্বাভাৱিকতে প্ৰেৰণ কৰা নহয় এতিয়া আৰক্ষীয়ে ভালদৰে হয়তো জেৰা চলাব পাৰে চাওক যিখিনি পৰিয়ালৰ লোকে কৈছে সেই অনুসৰি নীৰজ শৰ্মাৰ বয়স প্ৰায় আনুমানিক 19 বছৰ বুলি কোৱা হৈছে আৰু টংলা যিখন কলেজত তেখেতে নামভৰ্তি কৰিছে স্নাতকত এই বছৰ গতিকে বয়স আনুমানিক 19 বছৰ বুলি কোৱা হৈছে সেই বয়সৰ ক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাথাকিব বুলি এই সূত্ৰই উল্লেখ কৰিছে গতিকে সেই ধৰণে যদি আৰক্ষী তদন্ত কৰে কিন্তু এতিয়া নীৰজ শৰ্মাই কি ধৰণে স্বীকাৰোক্তি প্ৰদান কৰোঁতে আন ব্যক্তিৰ নাম আহিব পাৰে নেকি সেই কথাখিনি সন্দেহৰ আৱৰ্তত চোৱা হৈছে কাৰণ পৰিয়াল কেন্দ্ৰিক কথাখিনি প্ৰথম অৱস্থাত ঠিকেই আছিলে পৰিয়াল কেন্দ্ৰিক যিখিনি কাজিয়া পেচালৰ প্ৰসংগ এই কথাখিনি ইতিমধ্যেই 2 সন্তানৰ মাতৃ উল্লেখ কৰিছে কাৰণ এই কথাখিনি উল্লেখ কৰিছে সময় এনেকুৱা ধৰণৰ অঘটন সংঘটিত হৈ থাকে বা এনেকুৱা ধৰণৰ কাজিয়া পেচাল হৈ থকা কথাখিনি স্বাভাৱিকতে প্ৰকাশ কৰিছে কিন্তু তাৰ লগে লগে আন কিছু নতুন কথাও আহি পৰিছে এই ধৰণৰ যে নীৰজ শৰ্মাৰ পিতৃ তথা যি মহেন্দ্ৰ শৰ্মাই ইয়াৰ পূৰ্বে তেখেতে নেপালত তেখেতৰ এটা সম্পত্তি আছিল আৰু সেই সম্পত্তিটো বিক্ৰী কৰি আহি এই স্থানতে তেখেতে এখন বাহন ক্ৰয় কৰিছিলে আৰু সেই বাহনখনে শেহতীয়া 4 মাহ ধৰি পূৰ্বৰে পৰা তেখেতে চলাবলৈ আৰম্ভ কৰিছিলে যিটো আচলতে পৰিয়াল কেন্দ্ৰিক আচলতে সংঘাত সাধাৰণতে দেখিবলৈ পোৱা হয় প্ৰাঞ্জল যে পূৰ্বৰ পত্নীক আচলতে তেখেতে সেই যি নেপালৰ সম্পত্তিৰ ভাগ বতৰা দিয়া কৰা নহ'ল আৰু যাৰ কাৰণে পূৰ্বৰ পত্নীগৰাকীৰ তেখেতৰ প্ৰতি আখেজ আছিলে সেই আখেজ আচলতে সন্তানৰ জৰিয়তে পূৰণ কৰিব বিচাৰিছিলে কাৰণ সেই কথাখিনি মহেন্দ্ৰ শৰ্মাৰ দ্বিতীয়গৰাকী পত্নীয়ে স্বীকাৰ কৰিছে যে এই ধৰণে যে এই বছৰৰে পূজাত সময়ছোৱাত তেখেতৰ বাকী 2 সন্তানক যি ধৰণে কাপোৰ পাতি বা অন্যান্য পূজাৰ উপহাৰ দিলে বাকী কিন্তু পূৰ্বৰ মাতৃৰ সন্তানজনক কিন্তু সেই ধৰণে তেখেতসকলে সামগ্ৰী দিব নোৱাৰিলে আৰু যাৰ কাৰণে তেখেতসকলৰ বিবাদ হোৱা বুলি কথাখিনি উল্লেখ কৰিছে গতিকে এনেকুৱা ধৰণৰ যিখিনি পাৰিবাৰিক বিষয় আছে সেই দিশসমূহ চাইছে গতিকে ইয়াৰ আঁৰত নীৰজ শৰ্মাই আচলতে 2 সন্তানক স্কুললৈকে লৈ যোৱাৰ পথতেই আচলতে এই ঘটনা সংঘটিত কৰি দিনৰ ভাগতে সংঘটিত কৰিলে নে তৃতীয় পক্ষৰ জড়িত থাকি আন কোনো এই ঘটনা সংঘটিত কৰিলে এই বিষয়সমূহ আৰক্ষীয়ে চাইছে কাৰণ আৰক্ষীয়ে পৰ্যাপ্ত তথ্য অনুসৰি দেখিবলৈ পোৱা গৈছে 2 সন্তানক যি আঘাত কৰাৰ চকা অস্ত্ৰ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কিন্তু আৰক্ষীয়ে কোনো ভাষ্য প্ৰদান কৰা নাই এটাত এক্স মাধ্যমত পোষ্ট পাইছোঁ আৰু সঞ্চালক প্ৰধানৰ তাৰ বাহিৰে কোনো কথা কোৱা নাই সম্বোধন কৰিব কাৰণ তাৰ পূৰ্বে আৰক্ষীৰ যিখিনি প্ৰাথমিক তদন্ত সেই তদন্তৰ যিখিনি স্বীকাৰোক্তিখিনি সংগ্ৰহ কৰিবলৈ চাইছে কাৰণ যদি আচলতে ঘটনাই হয়তো অন্য এটা ৰূপ লোৱাৰ সম্ভাৱনা থাকিব পাৰে কাৰণ ইয়াত সন্দেহ কৰা হৈছে যে নীৰজৰ লগত ঘটনাটো হৈছে এটা আখেজ
আৰু এটা তেওঁলোকৰ প্ৰতিশোধ বুলিয়ে ক'ব পাৰি কাৰণ ঠিকেই নেপালত এটা সম্পত্তি বিক্ৰী কৰিলে তাৰ অলপো যিহেতু প্ৰথমা পত্নী নিদিলে গতিকে সেইটো এটা আছিলে আখেজ প্ৰতিশোধ এটা ল'বৰ বাবে হয়তো এনেকুৱা হ'ব পাৰে এমাহৰ পূৰ্বে নীৰজ যেতিয়া ঘৰলৈ গৈছিলে তেতিয়াই হয়তো এই পৰিকল্পনাটো তাতেই ৰচা হৈছিলে খালি সময় সুযোগ পোৱা হোৱা নাছিলে এনেকুৱা হ'ব পাৰে বোলে আৰু যাৰ হেতুকে পাপৰি এই কথা সংযোগ কৰিব পাৰি যে শেহতীয়া এমাহ পূৰ্বৰে পৰা আচলতে মোমায়েকৰ ঘৰতে নীৰজে থকা আৰম্ভ কৰিছিলে সেই সময়ছোৱাতে হয়তো এনেকুৱা ধৰণৰ এটা পৰিকল্পনা ৰচনা কৰা বুলিও আচলতে সন্দেহ কৰা হৈছে গতিকে এমাহ পূৰ্বে মোমায়েকৰ ঘৰত মানে এমাহ পূৰ্বে পাঞ্জাৱলৈ গৈছিলে বলেন মই অকণমান জানিম আপোনাৰ পৰা হয় তাতেই তেখেতে আছিলে আৰু তাতেই তেখেতে আচলতে এনেকুৱা ধৰণৰ পৰিকল্পনা ৰচা বুলিও একাংশই সন্দেহ প্ৰকাশ কৰিছে গতিকে এই ঘটনাসমূহৰ কিছু সংমিশ্ৰণ পাপৰি ইয়াত দেখিবলৈ পোৱা গৈছে গতিকে আৰক্ষীৰ তদন্তত হয়তো কিছু নতুন কথা পোহৰলৈ আহিব কেইটামান মুহূৰ্তৰ পিছত বিবেক ৰাজ সিঙে তেখেতে সম্বোধন কৰিব সংবাদ মাধ্যমক মানে বলেন এটা কথা ক'ব পাৰি এতিয়া পাঞ্জাৱত থকা মোমায়েকৰ ঘৰৰ লোকক বা প্ৰথমগৰাকী পত্নীক হয়তো অনা হ'ব অসমলৈ তদন্তৰ আচলতে আৰক্ষী কি পৰ্যায়ত আৰু কি ধৰণৰ আচলতে তেখেতৰ যিটো মোবাইল ফোন সেই মোবাইল ফোনত আচলতে যোগাযোগ কি ধৰণৰ শেহতীয়া পৰ্যায়ত লাভ কৰিছে কাৰণ মোবাইল ফোনৰ সম্পূৰ্ণৰূপে ডিলিট কৰিছে নীৰজে তাৰমানে নীৰজৰ সৈতে মোমায়েকৰ ঘৰৰ মানুহৰ এটা যোগাযোগ ভালকৈ আছিলে সেইবাবে ডিলিট কৰিবলগীয়া হ'ল অপৰাধীয়ে ডিলিট কিয় কৰে গতিকে সেইকাৰণে হয়তো এনেকুৱা হ'ব পাৰে নেকি বলেন যে সেইটো পৰিয়ালো আনিব পাৰে ইয়ালৈ চাব যদি মোবাইলটো নিজৰ মোবাইলটোৰ ফালৰ পৰাও যদি কল লিষ্টৰ ৰেকৰ্ডসমূহ ডিলিট কৰিছে কিন্তু আৰক্ষীক সেইখিনি আচলতে লুকাব নোৱাৰিব কাৰণ আৰক্ষীয়ে চিজাৰ লিষ্ট চালে আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত সেইখিনি লাভ কৰিব কিন্তু তাৰ ভিত্তিতে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব তাৰ প্ৰাক মুহূৰ্তত কাৰ লগত যোগাযোগত আছিলে কি ধৰণৰ পৰিকল্পনা ৰচনা হৈছিলে সেই সকলোবোৰ দিশ হয়তো প্ৰথম অৱস্থাত প্ৰাৰম্ভিক যিহেতুকে এই মুহূৰ্তত আৰক্ষীৰ দৃষ্টিত নীৰজ শৰ্মাই গোটেই ঘটনাটো সংঘটিত কৰিছে গতিকে নীৰজ শৰ্মাক জেৰা চলাই থকা হৈছে নীৰজ শৰ্মাৰ পৰা নতুন নতুন তথ্য পোহৰলৈ অনাৰ ক্ষেত্ৰত আৰক্ষীয়ে এই মুহূৰ্তত জেৰা চলাই থৈছে গতিকে কেইটামান মুহূৰ্ত আমি অপেক্ষা কৰিব লাগিব আৰু তাৰ পিছত হয়তো এই নতুন দিশসমূহৰ ক্ষেত্ৰত কোনবোৰ দিশ নতুনকৈ ইয়াত সংমিশ্ৰণ হ'ব এই দিশসমূহৰ পোহৰলৈ আহিব নিশ্চয় বলেন লাইনত থাকিব আপুনি আমাৰ সৈতে গুৰুত্বপূৰ্ণ খবৰ কিছু সময়ৰ পাছতে টংলা আৰক্ষীৰ তৰফৰ পৰা সংবাদ